বন্ধুসকল আজি আকৌ অন্য এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ এই ভিডিঅ'টিত গুৱাহাটীৰ এটা কোম্পানীত ওলোৱা মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ আৰু তেওঁলোকৰ অফিচ ষ্টাফকে ধৰি টোটেল ৭২টা পোষ্ট ওলাইছে এই পোষ্টবিলাকৰ বাবে কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব বাকি কোৱালিফিকেশ্যনৰ পৰা ধৰি বাকি সকলো তথ্য আমি ভিডিঅ'টিত দিম গতিকে আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক এই পোষ্টগিটা ওলাইছে গুৱাহাটীস্থিত এটা মাল্টিনেশ্যনেল কোম্পানীত ওলাইছে ৭২টা মেল এণ্ড ফিমেল কেণ্ডিডেট দুইটাৰ কাৰণে মেল এণ্ড ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন লাগে তেওঁলোকক মেট্ৰিক টু গ্ৰেজুৱেট অৰ্থাৎ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এই পোষ্টগিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব বয়সৰ সীমা ধাৰ্য কৰি দিছে বিলো 28 অৰ্থাৎ আপুনি যদি 28 বছৰতকৈ কম বয়সৰ তেনেহ'লে আপুনি এই পোষ্টগিটাৰ বাবে এপ্লাই কৰিব পাৰিব পোষ্টগিটা হৈ গৈছে মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ আৰু আদাৰ অফিচিয়েল পোষ্ট অফিচ ষ্টাফ তেওঁলোকৰ যোনখিনি দৰকাৰ হয় সেইবিলাকৰ কাৰণে এই পোষ্টগিটা তেওঁলোকে উলিয়াইছে আৰু তেওঁলোকৰ পে'মেণ্ট দিব 7,500ৰ পৰা 35,000 লৈকে তেওঁলোকে লগতে কৈছে ফেচিলিটিজ একমোডেশ্যন ফ্ৰী আৰু লগতে তেওঁলোকে কেনেকৈ কণ্টেক্ট কৰিব লাগিব সেই বিষয়ে দিছে ইমিডিয়েটলি কণ্টেক্ট কৰিবলৈ কৈছে অতি সোনকালে হাউচ নম্বৰ 16 4th ফ্ল'ৰ নীলমণি ফুকন পথ খ্ৰীষ্টিয়ান বস্তি গুৱাহাটী তেওঁলোকে 3টা মোবাইল নম্বৰ দিছে এই মোবাইল নম্বৰকেইটা আপোনালোকে নোট কৰি লওক আৰু যদি আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব বিচাৰে অতি সোনকালে এপ্লাই কৰক আৰু লগতে আজি আপোনালোকৰ বাবে আছে আৰু এটা পোষ্ট এই পোষ্টকেইটা হৈছে তিনিটা পোষ্ট ওলাইছে ফিমেল টিচাৰ এই পোষ্ট ওলাইছে উজান বজাৰৰ এখন স্কুলত ওলাইছে এখন সেই স্কুলখনত ইংলিছৰ টিচাৰৰ কাৰণে লাগে তেওঁলোকে দুটা কণ্টেক্ট নাম্বাৰ দিছে আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি তেওঁলোকক যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে যদি আপুনি ফিমেল কেণ্ডিডেট হয় অতি সোনকালে এপ্লাই কৰক কিয়নো এইটো স্কুলত ওলাইছে এইটো ষ্টেবল পোষ্ট হয় এইটো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে এপ্লাই কৰক আৰু যদি ভিডিঅ'বিলাক আমাৰ চেনেলৰ বাকী ভিডিঅ'বিলাকো চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ